ৰ'দ দিছে কি মাছ দাদা এইটো পেৰি আৰু ৰাজা এতিয়া ফোন কৰিলে সি ওলাই আহি আছে বোলে এতিয়া আমি ধুনীয়াকৈ ওলাই যাম কোনোবা এফালে ভাবি আছোঁ অকণমান পানী জেগাত অকণমান সাঁতুৰিবলৈ যাওঁ বুলি ভাবিছোঁ তাকে ধুনীয়াকৈ ওলাই যাম ভিডিঅ'টো আগলৈ চাই দিব আৰু আমাৰ বাৰীত চাওক ঢেকীয়া পূৰা ভৰ্তি হৈ আছে আৰু ইয়াক কৈছোঁ যে ঢেকীয়া কেইডালমান পাৰিবা নাই ছিঙিবলৈ আৰে ৰাতি এসাঁজ খাব লাগিব আৰু আহি পালোহি ফাৰিজ এটা ঘৰৰ মুখত আৰু ৰখি আছোঁ এইপিনে ল'ৰা ওলাই আহি আছে ই মোৰ আকৌ ভাল বন্ধু আকৌ দেই চেক ইয়া চেক ভাল ভাত খালি নে কেলে ঐ খাই লগে দা এগাল খাবি দা খাব লাগিব তো চালো এতিয়া গৈ আছোঁ মানে আমাৰ ৰাজগড় বুলি কয় অকণমান ওচৰতে আৰু আজি জেগাডোখৰ দেখিয়ে বেলেগ কিবা এটা লাগিছে মানে পুৰা গ্ৰীণ হৈ আছে যিহেতু বৰষুণত তিতি মেলি পুৰা চাফ চিকুণ হৈ আছে আৰু এই গছখিনি চাওকচোন কি ধুনীয়া লাগিছে ইয়াত পুৰা ৰাস্তা শুকাই আছে মানে ইয়াত বৰষুণ দিয়াই নাই আৰু চাওক এইফালে গোটেই তিতি মেলি আহিছোঁ ৰ'দ দিছে আৰু এয়া হৈ গ'ল মানে ৰাজগড়ৰ এডোখৰ হৈ গ'ল আমাৰ আছাম ছাইড আৰু আমি এতিয়া যাম ৰাজগড় অৰুণাচল ছাইড যিডোখৰ অৰুণাচল পৰে বাপৰে আকৌ পাই গ'লো এটা ৱাটাৰ ক্ৰচিং আজি খুব সম্ভৱ ইয়াত পানী বহুত বেছি বাঢ়ি আছে পাৰ হৈ আছিল কিবা হ'ল নেকি দাদা কিবা হ'ল নেকি এতিয়া ষ্টাৰ্ট হোৱা নাই নি হা হোৱা নাই ঠেলি দিম ৰ'ব দাদা গাড়ীখন বহুত ঠেলিলোঁ নাই নোৱাৰিলোঁ নহ'লগৈ কাৰণ দাদাই কি কৰিলে না পানীত বহুত জোৰছে সোমাই দিলেতো আগফালে মানে ৰেডিয়েটৰ এইবোৰ চব পূৰা তিতি গ'ল আচলতে লাহেকৈ গুচি যাব লাগিছিল কিন্তু ধামকৈ গৈ সোমাই দিলে পানীত গোটেই পানীখিনি ইঞ্জিনৰ ভিতৰত সোমাই গ'ল বাকী এতিয়া দাদাক গাড়ীখন বহুত ঠেলিলোঁ গোটেইকেইটা আমি ঠেলি দিলে ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ দাদাক কৈছে অকণমান ৰৈ দিয়ক ছাইডত তেনেকৈ ৰখি আছে আমি এতিয়া মানে কৈ থৈ আহিছোঁ যে আমি ঘূৰি আহিম যদি ষ্টাৰ্ট নহয় আহি মেলি আকৌ লাগি দিম অলপ বুলি দাদাক কৈ আমি এতিয়া আগবাঢ়ি আছোঁ আমাৰ ডেষ্টিনেশ্যনলৈ মাছ মাৰি আছে অকণমান চাওঁ তাকে আহি গ'ল এইটো এটা আহিছেতো কি মাছ দাদা এইটো পেৰি এইটো কি মাছ কয় হা মিছা মাছ আমিওতো মিছা বুলিয়ে কওঁ এইপিনে দেখিছানে পুৰা মাছ ধৰি আছে এইপিনে ইয়াতে অকণমান মাছ ধৰা চালোঁ আৰু মানে পানীত নমাটো মানে সম্ভৱ নহয় মই ভুলতো নানামো পানী সোঁতটো চাওক যিহেতু পানী কম আছে কিন্তু পানী কম থাকিলে মই নামিবলৈ সাহস নকৰোঁ যিহেতু মানে পাহাৰৰ পৰা বৈ আহিছে বহুত এটা দূৰত বৈ আহিছে মই নোৱাৰোঁ মই সাঁতুৰিব নাজানো মই এইটো ৰিস্ক নলওঁ ইয়াত বাকী ইয়াতে আৰু এনেকৈ অকণমান ঘূৰো ফুৰো ধুনীয়া জেগাডোখৰ চাওক কি আল্টিমেট মানে পাহাৰ পুৰা আৰু এইপিনে আছে এখন এইখন চাওক হেংগিং ব্ৰিজ আহি পালোহি ব্ৰিজখন যে আপুনি দেখাইছিলোঁ ব্ৰিজখনৰ ওপৰত সেয়া তাত আছে আমাৰ বাইক বাকী ৰাজাহঁত তাত বহি আছে আৰু এইপিনে আমাৰ ফাৰিজ বেটু আৰু মই অকণমান ওলাই আহিছোঁ এইপিনে বোলে সিহঁতি বোলে এইখনত নুঠে বোলে এটা ভয় লাগে সেইটো কাৰণে আমিয়ে ওলাই গুচি আহিলোঁ বাকী এতিয়া ইয়াতে আৰু এনেকেই টুলুং ফুটুংকৈ ঘূৰি ফুৰিছোঁ যিহেতু অকণমান টাইম পাইছোঁ স্পেণ্ড কৰিবলৈ আৰু ইমান ধুনীয়া এডোখৰ জেগা তলেদি এখন পূৰা নদী বৈ গৈ আছে আৰু ওপৰত ভাই ই লৰাইছে যা নলৰাই ভয় লাগে মজা লাগিছে ব্ৰিজখন চাওক আল্টিমেট ইয়াত মানে ফটো মাৰিবলৈ বিৰাট ধুনীয়া হৈছে বিশেষকৈ আপোনালোকৰ আহি পাই গ'লে ঘৰ বাকী ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব আৰু ফাৰিজক আজি লৈ আহিছোঁ ইয়াক মানে কি মই দোকানৰ পিছফালে থাকোঁ যিহেতু মানে কি আমাৰ দোকানৰ পিছফালে 3টামান ৰুম আছে তাত থাকিবলগীয়া আছে মানে কি আমাৰ দোকানৰ তাত দোকান বনাই থকা হৈছে আৰু ৰদ চত মানে বহুত বেছি চুৰ হৈছে সেইটো কাৰণে আজি ৰখিব যাম আৰু ফাৰিজ মোৰ লগত যাব নেকি ৰখীয়া চবুটি খাই আছে ইয়াৰ পৰা চবুটি লৈছে আৰু পুৰা মাৰি আছে আৰু মায়ে আপোনাৰ এটা মিচিকীয়া হাঁহি মাৰি দিছে তেতিয়া মোৰ লগত ভিডিঅ'টো আজি ইমানে সময় দিওঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব যদি ভাল পালে এটা লাইক মাৰিব আৰু যদি মোৰ ভিডিঅ' আজি প্ৰথম চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তেনে মোৰ ভিডিঅ'টো আজি ইমানে সময় দিওঁ বাই বাই